নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোক সকলোকে স্বাগতম মোৰ ইউটিউব চেনেল IT উইথ RK বৈশ্যলৈ। বিগত কিছুদিনত আপোনালোকে মোক দি থকা সহায়ৰ বাবে প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি মই আলোচনা কৰিম এটা বদ অভ্যাসৰ বিষয়ে, যিটো বদ অভ্যাস আমাৰ কম বেছি পৰিমাণে প্ৰায় প্ৰত্যেকজন ব্যক্তিৰ মাজতেই আছে আৰু সি কিছু পৰিমাণে আমাক সকলোকে আমাৰ জীৱনত কোনোবা নহয় কোনোবাটো ষ্টেজত প্ৰভাৱিত কৰিছে। আৰু সেই বদ অভ্যাসটো হৈছে টুমৰো, অৰ্থাৎ অহাকালি। আমি প্ৰায়ভাগ ব্যক্তিয়ে এইটো ক্ষেত্ৰত কম বেছি পৰিমাণে এলেহুৱা হয়। আমি কি কৰোঁ, কিবা এটা কাম যেতিয়া কৰিম বুলি পৰিকল্পনা কৰোঁ, পৰিকল্পনাটো ধুমধামেৰে আমি আয়োজন কৰি আৰম্ভ কৰোঁ, কিন্তু তাৰ পিছত আমি কামটো সমাপন কৰিবলৈ সদায় কালিলৈ বাট চাওঁ। বা আমি যেতিয়া কামটো আৰম্ভ কৰোঁ, আৰম্ভ কৰাৰ পিছত আমাৰ উৎসাহটো কিছু পৰিমাণে কমি যায় আৰু তাৰপিছত আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ, হ'ব আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ, অহাকালি কৰিম। এই যিটো আমাৰ অহাকালি বা টুমৰো, এইটো আচলতে এটা বেমাৰ। মোৰ মতেদি এই টুমৰো শব্দটো এটা বেমাৰ। এষাৰ কথা আছে ইংৰাজীত, এটা আপ্তবাক্য আছে, টুমৰো নেভাৰ ডাইজ, অৰ্থাৎ অহাকালি কেতিয়াও শেষেই নহয়। এতিয়া মই আপোনালোকৰ লগত মোৰ বাস্তৱ জীৱনৰে দুটামান অভিজ্ঞতা কওঁ আৰু মই ভাবোঁ এই অভিজ্ঞতাখিনি আপোনালোকৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা আপোনালোকে নিজেও ফেচ কৰিছে, অৰ্থাৎ মই কোৱা কথাখিনিৰ মাজত চাগে আপোনালোকে নিজকো যদি খুচি চাই দেখা পাব। মই যেতিয়া ছাত্ৰ হৈ আছিলোঁ, 10মান শ্ৰেণীত পঢ়িছিলোঁ, মই আশা কৰা ধৰণে মেট্ৰিক পৰীক্ষাত ফলাফল লাভ কৰিবলৈ সক্ষম নহ'লোঁ। মোৰ অকণ আফচোচ থাকি গ'ল যে হয়তো মই ষ্টাৰ মাৰ্ক লৈ উত্তীৰ্ণ হ'ব লাগিছিল বা ডিষ্টিংশ্যন পাব লাগিছিল, তেনেকুৱা এটা মোৰ এম্বিশ্যন আছিল, সেইটো মই ফুলফিল কৰিব নোৱাৰিলোঁ। আৰু একমাত্ৰ কাৰণ মই নিজে হয়। মই কি কৰিছিলোঁ, যেতিয়াই মই কিবা এটা কঠিন প্ৰশ্ন ফেচ কৰোঁ বা কঠিন এটা মই টপিক পাওঁ বা অধ্যায় পাওঁ, মই সদায় তাক পাছলৈ কৰিম বুলি থৈছিলোঁ। পাছলৈ কৰিম, কাইলৈ কৰিম, হ'ব আজিলৈ হৈ গৈছে, অহা কাইলৈ কৰিম। তেনেকুৱা এটা মোৰ হেবিট গ্ৰ' হৈছিলে আৰু সেইকাৰণে মোৰ আজিও এটা আফচোচ আছে যে মই যদি জীৱনত পুনৰবাৰ মেট্ৰিক পৰীক্ষা দিবলৈ চান্স পাওঁ, চাগে মই ইয়াতকৈ ভাল কৰিম। অৰ্থাৎ তেনেকুৱা এটা মোৰ আফচোচ থাকি গ'ল, যিটো প্ৰেক্টিকেলি পচিবল নহয়। ঠিক তেনেদৰে মই আৰু এটা অভিজ্ঞতা কওঁ। মই এটা সংগীতৰ কেৰিয়াৰ এটা পাৰ্চু কৰিম বুলি ভাবিছিলোঁ, মোৰ এটা সপোন আছিল, কিন্তু মই এইটো কৰিব নোৱাৰিলোঁ একমাত্ৰ এইটো কাৰণে, যেতিয়া মই তবলা বাদন শিকি আছিলোঁ, যেতিয়া মই তবলা বজাবলৈ শিকি আছিলোঁ, মই প্ৰথম আৰু যেতিয়া লেভেলটো উত্তীৰ্ণ হৈছিলোঁ, তৃতীয় লেভেলটো যেতিয়া মই পুনৰবাৰ কৰিম বুলি ভাবিছিলোঁ বা কণ্টিনিউ কৰিম বুলি ভাবিছিলোঁ, তেতিয়া মই ভাবিলোঁ যে মই হ'ব কিছুদিন ব্ৰেক লওঁ, তাৰ পিছত কৰিম। এই কিছুদিনটোৱে মোক আচলতে আগবাঢ়িব নিদিলে আৰু সেইটো মোৰ অৰ্ধসমাপ্ত হৈ থাকিল। গতিকে এই দুটা উদাহৰণ যে মোৰ জীৱনত আছে ন, সেই দুটা উদাহৰণ মই যেতিয়া জুকিয়াই চাওঁ, মই তেতিয়া অনুভৱ কৰোঁ, আহিব লগা প্ৰজন্মক মই ক'ব বিচাৰোঁ যে আপোনালোকে কালিলৈ কোনো বস্তু পেলাই নথ'ব। এই কালি শব্দটোৱে আপোনালোকক লাহে লাহে আপোনালোকৰ নিজৰ মনত কিবা এটা কৰাৰ যিটো হাবিয়াস থাকিব, তাক কিছু পৰিমাণে ঢিলা কৰি পেলায়। আৰু এটা এনেকুৱা সময় আহি পৰে যেতিয়া আপোনালোকে উভতি চাব, আপোনালোকে দেখিব এখন দীঘলীয়া লিষ্ট থাকিব আপোনালোকৰ ওচৰত, যিখন লিষ্ট হয়তো আপোনালোকে পূৰা কৰিব লাগিছিল কিন্তু তাক পূৰা কৰিব নোৱাৰিলে। গতিকে চাওক, কালিলৈ থৈ দিয়া যিটো আপোনালোকৰ বদ অভ্যাস, তাক আপোনালোকে পৰিত্যাগ কৰিব লাগে, মই ভাবোঁ। কিয়নো এই কালি শব্দটো আচলতে এটা অজুহাত, আৰু যেতিয়া আমি কোনো এটা কাম সম্পন্ন কৰিবলৈ এটা অজুহাত বিচাৰোঁ, সেই অজুহাতে আচলতে ইনডাইৰেক্টলি আমাক মটিভেট কৰে কামটো নকৰিবলৈ। অৰ্থাৎ আমাক মাইণ্ডত এটা ডিমটিভেশ্যন আনে আমি কামটো নকৰিবলৈ, বা হয়তো আমাৰ মাইণ্ডে আমি ছাবকনচিয়াছলি আমি একচেপ্ট কৰি লওঁ যে আমি কামটো কৰিব পৰা নাই বা আমাৰ বেজাৰ লাগিছে। গতিকে যেতিয়া আপোনালোকে কিবা এটা কাম কৰিবলৈ আগবাঢ়ে, যেতিয়া মনলৈ আহিব কালি কৰিম, তেতিয়াহ'লে আপোনালোকে চেষ্টা কৰক আজি কৰিবলৈ। আৰু যেতিয়া মনলৈ ভাৱ আহিব আজি কৰিম, তেতিয়া আপোনালোকে চেষ্টা কৰক এতিয়াই কৰিবলৈ। অৰ্থাৎ আপোনালোকৰ দৈনন্দিন জীৱনশৈলীৰ যিখন ৰুটিন, তাত আপোনালোকে কামবোৰ প্ৰায়ৰিটি ৱাইজ এৰেঞ্জ কৰক। আপোনালোকে দিনটোত কেৱল 5টা কামেই কৰিম বুলি ৰুটিনত ধৰি লওক আৰু সেই 5টা কাম এচিভ কৰিবৰ কাৰণে চেষ্টা কৰক। মই আকৌ এবাৰ কৈছোঁ, আপোনালোকে 5টা কাম কৰিম বুলি ধৰি লওক ৰুটিনখনত আৰু সেই 5টা কামেই কৰিম বুলি এচিভ কৰিবলৈ চেষ্টা কৰক। কিন্তু মনত ৰাখিব, আপোনালোকে তাত 6টা বা 7টা কাম যদি আপোনালোকে অন্তৰ্ভুক্ত কৰে, আগতে আপুনি চাই ল'ব সেইকেইটা কাম কৰিব পৰাটো পচিবল হয়নে নহয়। গতিকে জীৱনশৈলীত আপোনালোকে এইটো অভ্যাস কৰি তোলক যে কালি কৰিম বুলি যেতিয়া এটা ভাৱ আহে, আপোনালোকে সেই কামটো আজিয়ে কৰিব চেষ্টা কৰক। কাৰণ চাওক, আপোনালোকে যদি নিজক এবাৰ জুকিয়াই চায়, আপোনালোকে যদি নিজৰ জীৱনত ঘটি অহা ঘটনাবিলাক আকৌ এবাৰ জুকিয়াই আপোনালোকে দেখিব বহুতো কাম আপোনালোকৰ ৰৈ গ'ল। আৰু ৰৈ যোৱাৰ কাৰণটো কি জানেনে? একমাত্ৰ কাৰণটো হৈছে কালি, অহাকালি। কোনো এটা কাম অহাকালিলৈ থ'ব নালাগে। আৰু অহাকালি শব্দটো আচলতে মই ভাবোঁ আমাৰ কৰ্মস্পৃহাৰ কাৰণে এটা ডাঙৰ বেমাৰ। আৰু এই বেমাৰৰ কিন্তু যিটো ঔষধ আছে, সেই ঔষধটো আমি নিজেই হয়। সেই ঔষধটো হৈছে আমি অহাকালি বুলি যেতিয়াই কিবা এটা বস্তু কৰিম বুলি ভাবিম, তাক আমি আজিয়ে কৰিব চেষ্টা কৰিব লাগিব। আৰু ইনফেক্ট যিটো কাম আজি কৰিম বুলি ভাবিম, সেই কামটো এতিয়াই কৰিব চেষ্টা কৰিব লাগে। গতিকে এষাৰ কথা আছে, কল কৰে সো আজ কৰ, আজ কৰে সো অভি কৰ।
এই কথাষাৰি আপোনালোকে জীৱনত মানি চলিবলৈ চেষ্টা কৰক। ইনফেক্ট মই নিজেও মোৰ জীৱনত এতিয়া এটা ষ্টেজত আহি এই কথাখিনি মানি চলিব চেষ্টা কৰিছোঁ। গতিকে মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা এই ভিডিঅ'টো আজি বনালোঁ। মই ভাবোঁ আমাৰ উঠি অহা প্ৰজন্ম, আমাৰ ইউথ, আমাৰ কিশোৰ কিশোৰীসকল, আমাৰ যুৱ যুৱতীসকল, আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু যিসকল ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো এটা মেছেজ দিব। সেই মেছেজটো হ'ল অহাকালিলৈ কোনো কাম পেলাই থ'ব নালাগে। যেতিয়া আপোনালোকৰ মনলৈ এটা এনেকুৱা ধাৰণা আহিব যে এই কামটো মই আজি ইয়াতে এৰি দিওঁ, অহাকাইলৈ কৰিম, মনত ৰাখিব আপোনাৰ কামটোৰ এচিভমেণ্ট 5% হ'লেও কমি যাব, 5% হ'লেও আপোনাৰ কামটোৰ এচিভমেণ্ট কমি যাব। গতিকে কোনো কাম কাইলৈ নথব, তাক আজি সমাপন কৰিব চেষ্টা কৰক, কাৰণ কোনে জানে কি ঠিক সেই অহাকালিটো আহিয়ে নাপায়। গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ মোৰ ভিডিঅ'টো শেষলৈকে যদি আপোনালোকে চাইছে, আপোনালোকে ভিডিঅ'টোত মই যিটো মেছেজ দিছোঁ তাক আকৌ এনেকুৱা আপোনাৰ নিচিনা 10জন বা 20জনলৈ স্প্ৰেড কৰক, তাক শ্বেয়াৰ কৰক যদিহে আপুনি কথাখিনিৰ সৈতে একমত হয়। আৰু যদি ভিডিঅ'টো মোৰ ভাল লাগিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদিহে আপুনি প্ৰথমবাৰ চাই আছে। আৰু এনেকুৱা ধৰণৰ মই আলোচনাবোৰ আগলৈ আগবঢ়াই যাবলৈ চেষ্টা কৰিম। আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।